নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি এটা নতুন ধামাকা চেলেঞ্জ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ' হ'ল নাৰিকল দাঁতেৰে চেলোৱা চেলেঞ্জ। দুটা নাৰিকল দাঁতেৰে 3 মিনিটত চেলাব লাগিব। যদিহে চেলাব পাৰে তেতিয়াহ'লে 300 টকা পুৰস্কাৰ দিয়া হ'ব, আৰু যদি চেলাব নোৱাৰে তাৰ পানিছমেণ্ট থাকিব। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো আহকচোন, আমি এতিয়া আৰম্ভ কৰোঁ। তাকেইটো, ইয়াক দেখি নাৰিকলে ভয় খাইছি। कौन है ये लोग? कहां से आते हैं ये? এটা ক্লিয়াৰ হ'ল আৰু এটা আছে। এইটো ক্লিয়াৰ হ'ল, এবাৰ এইটো চলাব। এইটো ক্লিয়াৰ আৰু এটা চলাব। এতিয়া চাই থাক বন্ধুসকল, এটা নাৰিকল ক্লিয়াৰ কৰিলে আৰু এইটোও ক্লিয়াৰ কৰিব। আমাৰ ইয়াতো যিমান টেলেণ্টৰ মানুহ আছে আমি গমেই পোৱা নাছিলোঁ। নাই, চেলেঞ্জত পাবই সি 300 টকা পাব, 500 টকা নাপায়। 500 টকাত নহয় চেলেঞ্জত, 300 টকাৰে। তাকেইটো, দুটা নাৰিকল 3 মিনিটত চেলাম বুলি মানে আমাৰ লগত চেলেঞ্জ কৰিছিলে দাঁতেৰে। 3 মিনিটত চেলাই কেনে ক্লিয়াৰ কৰি দিবই চাগে, হ'লে এতিয়া ক্লিয়াৰ। এতিয়া আমাৰ ইয়াতে পাব্লিকে চাই আছে। তিনি মিনিটো নালাগিল, 2 মিনিট 18 ছেকেণ্ড 20 ছেকেণ্ডত ক্লিয়াৰ কৰি দিলে দুটা নাৰিকলে। চাই ল, টেলেণ্ট হয়, এই টেলেণ্ট বুলি কয়। লাগে পানীখিনি খা তই মুখেদি। এই চাই ল, দুটা নাৰিকল 3 মিনিটত চেলেঞ্জ আছিলে, 2 মিনিট 20 ছেকেণ্ডত ক্লিয়াৰ কৰি দিছে।